ঘৰত সকলো ভালে আছে মোৰো ভালেই আজি মই দেখাব লৈছো কিদৰে আমাৰ চুলিখিনি হৰা বন্ধ কৰি চুলিখিনি ঘন আৰু কলা ৰঙৰ কৰি ৰাখিব পৰা যায় আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় বহু কম বয়সৰ পৰা চুলিবোৰ পকিবলৈ লয় আৰু চুলি হৰাটো সকলোৰে সমস্যাই হৈ পৰিছে গতিকে আমি যদি অলপ ঘৰুৱাভাৱে যত্ন কৰোঁ তেনেহলে আমাৰ এই সমস্যাসমূহ বহু পৰিমাণে কমাব পৰা যায় আৰু চুলিখিনি যদি ঘন হয় তেনেহলে আমি যিকোনো ধৰণৰ হেয়াৰ ষ্টাইল কৰিলে চুলিখিনি দেখিবলৈ ভাল লাগে গতিকে বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰিব লৈছো আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকলৈ অনুৰোধ কৰিছো যদি মোৰ ভিডিওবোৰ চাই পেলাই আপোনালোকে ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰি দিবলৈ যাতে নাপাহৰে আৰু যিসকলে আগৰ পৰা মোৰ ভিডিওবোৰ চাই আছে তেওঁলোকলৈ মোৰ যথেষ্ট ধন্যবাদ থাকিল এইখিনি বনাবৰ কাৰণে মই প্ৰথমতে এটা সসপেন লৈ লৈছো এতিয়া গেছটো অন কৰি দিলো এতিয়া ইয়াতে মই একাপ পানী দিলাম আপোনালোকে ভিডিওটো শেষলৈ চাব মই ইয়াতে কি মিক্স কৰো আৰু কেনেদৰে লগাব লাগে পানীখিনি অলপমান গৰম হোৱাৰ পিছত মই ইয়াতে এচামুচ চাহপাত মিক্স কৰিম আপোনালোকৰ চুলিখিনি যদি বেছি দীঘল হয় তেনেহলে ইয়াতে দুচামুচ চাহপাত মিক্স কৰিব এয়া মই এচামুচ চাহপাত মিক্স কৰিছো চাহপাত আমাৰ স্কিন আৰু চুলি দুটাৰ কাৰণে বহুত উপযোগী চাহপাতৰ সহায়ত ফেস পেক বনোৱা হয় বা স্কাৰ্বৰ কাৰণেও চাহপাত ব্যৱহাৰ কৰা হয় পানীখিনি ভালদৰে উতল অহাৰ পিছত মই গেছটো অফ কৰি দিম মোৰ হৈ গৈছে এতিয়া মই এটা বাটি লৈ লৈছো এতিয়া মই এখন চেকনিৰ সহায়ত যিখিনি পানী মই চাহপাতৰ লগত গৰম কৰিছিলো সেইখিনি চেকি লম এতিয়া মই ইয়াতে এপেকেট শ্যাম্পু দিম আপোনালোকে যি শ্যাম্পু ব্যৱহাৰ কৰে সেই শ্যাম্পুখিনিয়ে ল'ব পাৰিব এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম এতিয়া মই ইয়াতে অলপমান নেমুৰ ৰস দিম এই নেমুখিনি মই ভালদৰে চেপি লৈছো ইয়াত মই যিখিনি বস্তু ব্যৱহাৰ কৰিলো এইখিনি আমি সদায় ব্যৱহাৰ কৰি থকা বস্তুৱে হয় গতিকে ইয়াৰ পৰা কোনো ধৰণৰ সাইড ইফেক্ট নহয় চাহপাতত কেফিন থাকে গতিকে আমাৰ চুলিত যদি মূৰত যদি খজুৱতি থাকে সেই খজুৱতিৰ প্ৰবলেমটো চাহপাত লগোৱাৰ ফলত ঠিক হৈ যাব
আৰু লগতে চাহপাতত এণ্টিবেক্টেৰিয়া গুণ থাকে, চাহপাতত কেৰাটিন থাকে, গতিকে ই আমাৰ চুলিত বহুত ধৰণৰ ভাল কাম কৰিব। ঠিক সেইদৰে নেমুত ভিটামিন চি থাকে, ভিটামিন ডি থাকে, ফছফৰাছ থাকে, গতিকে আমাৰ মূৰত যদি উফিৰ সমস্যা থাকে সেই উফিৰ সমস্যাখিনি নেমু লগোৱাৰ ফলত আমাৰ উফিৰ সমস্যাও সমাধান হ'ব। এইখিনি চেম্পু লগোৱাৰ দৰে ভালদৰে মূৰত লগাব আৰু চুলিৰ গুৰবোৰত হাতৰ আঙুলিৰে ভালদৰে মালিচ কৰি দিব, যাতে ভালদৰে চুলিখিনি গোটেইখিনি জেগাত লাগি যায়। আৰু লগোৱাৰ পিছত 5 পৰা 7 মিনিট সময় ৰাখি ঠাণ্ডা পানীৰে ভালদৰে ধুই দিব। এইদৰে সপ্তাহত 2 বাৰ কৰি লগাব। আৰু কেইদিনমান লগোৱাৰ পিছতে আপোনালোকে নিজেই দেখিবলৈ পাব, ইয়াৰ ৰিজাল্ট দেখি আপোনালোকৰ নিজৰে ভাল লাগিব। এইখিনি কেইদিনমান লগোৱাৰ ফলত আপোনালোকৰ চুলি সৰা সমস্যাটো সমাধান হ'ব আৰু লগতে চুলিখিনি নতুনকৈ সৰু সৰু চুলি গজিব ল'ব আৰু চুলিখিনি ঘন হ'ব। গতিকে এইটো নিয়মীয়াকৈ লগাই চাওক আৰু ইয়াৰ 100% ৰিজাল্ট আপোনালোকে পাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।